নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এইচএছৰ ৰিজাল্টক লৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। মই প্ৰথমতে কথাটো কৈ দিছোঁ, আপোনালোকে সকলোৱে যাতে ছাবস্ক্ৰাইবটো কৰি দিয়ে। চ' ৰিজাল্টৰ আপডেট এটা আহি গ'ল, আপোনালোকক মই ভিডিঅ'টো দেখাই দিম, আপোনালোকে চাব। মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু লগতে ৰণোজ পেগুদেৱে কৈছে যে এই মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ লাষ্টৰ ফালেও দিয়াৰ সম্ভাৱনা আছে, নতুবা মে' মাহৰ 5 তাৰিখৰ ভিতৰত ৰিজাল্ট দিব বুলি তেওঁ ক'লে। চ' আপোনালোকক মই ভিডিঅ'টো এবাৰ দেখাই দিম, আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ ঘোষণা। এতিয়া আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে হ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হয় আৰু মেট্ৰিকৰ ৰিজাল্ট আমি সোনকালে দিবলৈ সক্ষম হ'লোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এই মাহৰ শেষত অথবা যদি দুদিন দেৰি হয় মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ পাই যাব। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে